নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ অসমীৰে চোতালতে নামৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব। ইয়াৰ লগতে যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথম আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো ভাল পালে লাইক কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। গতিকে পলম নকৰি বলক আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট। প্ৰথম আৰু গুৰুত্বপূৰ্ণ খবৰটো হৈছে সৈয়দ আব্দুল মালিক সন্দৰ্ভত বিৰূপ মন্তব্য কৰা ৰূপাৰাণী ভূঞাৰ বিৰুদ্ধে ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল নেচুৰ। সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে ৰূপাৰাণী ভূঞা নামৰ মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰূপাৰাণী ভূঞাৰ বিৰুদ্ধে ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল কৰিছিল নেমচুৱে। সামাজিক মাধ্যম ফেচবুকযোগে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৈয়দ আব্দুল মালিকৰ সন্দৰ্ভত বিৰূপ মন্তব্য ও সাম্প্ৰদায়িক মন্তব্য কৰিছিল ৰূপাৰাণী ভূঞা নামৰ মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তাগৰাকীয়ে। ফেচবুকৰ পৰিচয়মতে মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ৰূপাৰাণী ভূঞাই ফেচবুকৰ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ সংগঠনটোৰ সভাপতি বদৰুল ইছলামে এজাহাৰ দাখিল কৰে ঢেকীয়াজুলি আৰক্ষী থানাত। ৰূপাৰাণী ভূঞাৰ বিৰুদ্ধে ঢেকীয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি উচিত তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলামে। ইপিনে আৰু এটা খবৰ ওলাই আহিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ, 3 সপ্তাহলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অৰ্ণৱ গোস্বামীক। 3 সপ্তাহলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অৰ্ণৱ গোস্বামীক। ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক 3 সপ্তাহলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দিছে এই নিৰ্দেশনা। লগতে এই 3 সপ্তাহৰ ভিতৰত দেশৰ ভিতৰতে বিখ্যাত সাংবাদিকগৰাকীয়ে অগ্ৰিম জামিনৰ বাবে আবেদন কৰিব পাৰিব। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত এক ঘটনাক লৈ টেলিভিছন শ্ব'ত প্ৰচাৰমূলক মন্তব্য কৰা আৰু কংগ্ৰেছী নেত্ৰী সোনিয়া গান্ধীৰ প্ৰসংগত মানহানিমূলক মন্তব্য কৰাৰ অভিযোগ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত গোচৰ ৰুজু কৰা হৈছিল। তাৰ পিছতেই তেওঁৰ বিৰুদ্ধে দিয়া এজাহাৰৰ স্থগিতাদেশ দিয়াৰ বাবে ন্যায়ালয়ৰ কাষ চাপিছিল সাংবাদিকগৰাকী। DY চন্দ্ৰচূড় আৰু MR শ্বাহৰ বিচাৰপীঠে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত অৰ্ণৱ গোস্বামীৰ আবেদনৰ শুনানি গ্ৰহণ কৰে। ইফালে শুনানিৰ পিছতেই জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা মহাৰাষ্ট্ৰ, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা, জম্মু কাশ্মীৰৰ লগতে কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে। ইয়াৰ লগতে অৰ্ণৱ গোস্বামীৰ লগত ৰিপাব্লিক টিভিৰ কাৰ্যালয়ত নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ বাবে ন্যায়ালয়ে মুম্বাই আৰক্ষীলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। লকডাউনৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কে হেৰুৱালে 100 কোটি টকা। 100 কোটি টকাৰ লোকচান হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ লকডাউনৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ভাৰতৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। লকডাউনৰ মাজতে এসপ্তাহ পূৰ্বে চাহ উদ্যোগৰ ক্ষেত্ৰত চৰকাৰী কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল যদিও ৰাজ্যৰ চাহ বাগিচা আৰু বটলিপ ফেক্টৰীসমূহৰ কাম কাজ চলিবলৈ অনুমতি প্ৰদান কৰিলে যদিও ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজিও কেঁচা পাত উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই। ক্ষুদ্ৰ চাহ খেতিয়কসকলে সময়ত কেঁচা পাত ছিঙিব নোৱাৰাৰ ফলত পাতসমূহ দীঘল হৈ পৰে। ফলস্বৰূপে বছৰৰ প্ৰথম উৎপাদনৰ উৎকৃষ্ট কেঁচা পাত সম্পূৰ্ণৰূপে হেৰুওৱাৰ লগতে বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়কে চকু পানী টুকি দীঘল পাতসমূহ কাটি পেলাবলৈ বাধ্য হৈছে। ফলত এতিয়া আৰ্থিক অনাটনে জুৰুলা কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা পানীঠা নচৰা অৱস্থা। ক্ষুদ্ৰ চাহ খেতিয়কসকলে নিজৰ বাগিচাত লঘু কলম দিয়া পাছত কেঁচা পাত উৎপাদন হ'বলৈ কমেও এমাহ সময় লাগিব, অৰ্থাৎ মে' মাহৰ শেষলৈ চাহপাত ছিঙিব পৰাৰ সম্ভাৱনা আছে। এনে অৱস্থাত বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ মূৰত সৰগ ভাগি পৰিছে। আৰু এটা খবৰ আহিছে, 3 দিনৰ বাবে গুৱাহাটীত চলিব STC উবেৰ। 25, 26 আৰু 27 এপ্ৰিলত যাত্ৰা কৰাৰ বাবে কিমান লোকে লাভ কৰিব ই-পাছ। বিভিন্ন লোকে যাত্ৰা কৰাৰ বাবে চৰকাৰৰ সৈতে যোগাযোগ কৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা। নিজা বাহনেৰে যাবলগীয়া 51,402 গৰাকী লোক ৰিকুৱেষ্ট পাইছে জিলা উপায়ুক্তই। শনিবাৰৰ বাবে 12,406খন পাছ গ্ৰহণ কৰা হৈছে। 9,005, 26 আৰু 27 এপ্ৰিলৰ বাবে ঠিক কৰি থকা হৈছে। 19,745খন পাছ ৰিজেক্ট কৰিছে চৰকাৰে। 41,651 গৰাকী নিজ বাহন নাইকিয়া লোকে এতিয়ালৈকে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।
30খন STC বাছ আৰু 100খন উবেৰ চলিব গুৱাহাটীত। এই বাহন কেইখনৰ দ্বাৰা চৰকাৰে যোগান ধৰা বাছত উঠাৰ বাবে যাব পাৰিব। 3 দিনৰ বাবে চলিব STC আৰু উবেৰ। 5টা পইণ্টৰ পৰা বিভিন্ন স্থানলৈ বাছ কেইখন চলিব। 41,000 লোকক যাবলৈ দিব পৰা হ'বনে ঠিক নাই, কাৰণ এই যাত্ৰাৰ বাবে বাছ হ'বনে সময়তহে গম পোৱা যাব। এই সকলোবিলাক বিনামূলীয়াকৈ যাত্ৰা কৰা হ'ব, সকলোৱে বিনামূলীয়াকৈ যাব পাৰিব। ইপিনে আৰু এটা খবৰ আহিছে, উত্তৰ পূৰ্বাঞ্চলত কাল ধুমুহাই বিধ্বংসী ৰূপ। ত্ৰিপুৰাত 3 জিলাত প্ৰচণ্ড শিলাবৃষ্টি। ধুমুহাত 5,000 ঘৰ তছনছ, 4,000 গৃহহীন পৰিয়ালৰ আশ্ৰয় শিবিৰত আশ্ৰয়। ইপিনে আৰু এটা খবৰ আহিছে, আৰম্ভ হ'ল বাৰিষা, আজি উন্মুক্ত হৈ থাকিল নগাঁও জিলাৰ বহু মাথাউৰি। চৰকাৰে পাহৰিলে প্ৰতিশ্ৰুতি, এতিয়া উন্মুক্ত মাথাউৰিৰ কাম এতিয়াও চৰকাৰে কৰা নাই। সেই সম্পৰ্কত এটা খবৰ আহিছে। অসমৰ এগৰাকী গাঁওবুঢ়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কল। সুধিলে, বিহুৰ সময়ত লকডাউন হোৱাৰ বাবে অসমৰ ৰাইজ খং কৰিছে নেকি? অসমৰ কাছাৰ জিলাৰ গাঁওবুঢ়াৰ সৈতে বাৰ্তালাপ মোদীৰ। ৰঞ্জিত চৰকাৰ নামৰ গাঁওবুঢ়াগৰাকীৰ সৈতে বাৰ্তালাপ কৰে মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সোধে, অসমৰ লোকসকলে বিহুৰ সময়ত লকডাউন হোৱাৰ বাবে খং কৰিছে নেকি? গাঁওবুঢ়াগৰাকীয়ে কয় যে নিজৰ ভালৰ বাবেই এয়া কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও কয়। লগতে কয়, আশাকৰ্মী, অংগনবাড়ী লোকসকলেও ব্যৱস্থা লৈছে। স্থানীয় বিধায়কগৰাকীৰ কথাও উল্লেখ কৰে গাঁওবুঢ়াগৰাকীয়ে। লকডাউন ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে গাঁওবুঢ়াগৰাকীয়ে। লগতে প্ৰধানমন্ত্ৰীও অসমবাসীক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কৈছে, গাঁৱৰ লোকে বিখ্যাত বিশ্ববিদ্যালয়ত শিক্ষা নল'লেও নিজৰ পৰম্পৰাৰ শিক্ষা লৈছে। চহৰৰ লোকসকলক পথ দেখুৱাইছে। লকডাউনৰ সময়ত যি সমস্যাৰ সন্মুখীন হৈছে তাক লৈ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এই কথা আজি কৈছে। গাঁৱৰ লোকসকলে বিখ্যাত বিশ্ববিদ্যালয়ত শিক্ষা নল'লেও নিজৰ পৰম্পৰাৰ শিক্ষা লৈছে। কৰোনাৰ সময়ত গাঁৱৰ পৰা অহা খবৰে ডাঙৰ লোককো শিক্ষা দিছে। কৰোনা ভাইৰাছে আমাক শিক্ষা দিছে। কৰোনাই আমাক শিকাইছে যে আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব। গাঁওবুঢ়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ সময়ত এই কথা উল্লেখ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। গাঁৱৰ লোকসকলক প্ৰধানমন্ত্ৰীয়ে ক'লে, আপোনালোকে লকডাউনৰ দৰে শব্দ ব্যৱহাৰ কৰা নাই, কিন্তু আপোনালোকে ইজনে সিজনৰ পৰা দুখোজ আঁতৰি আছে। ভাৰতৰ লোকে অনেক সমস্যাৰ মাজত যুঁজ কৰি আছে। সীমিত ব্যৱস্থাৰ মাজতো যুঁজ কৰি আছে। সমস্যা আছেই, কিন্তু সংকল্প লৈ বাঢ়ি গৈ আছে। দেশক আগুৱাই নিয়াৰ কাম কৰি আছে। গাঁৱৰ লোকসকলৰ কামৰ মই খবৰ লৈ আছোঁ। আজি মই কিছু সংগীৰ কথা শুনিম। কৰোনাৰ খবৰ ল'ম, সকলো খবৰ ল'ম। আপোনালোকৰ খবৰ কথা শুনিব খোজে। চহৰৰ লোকসকলৰ গাঁৱৰ লোকে পথ দেখুৱাইছে।